আপোনালোকে কওক, পিছত আমি আপোনাক লগ পাৰোঁ। আমি এতিয়া সদ্যহতে প্ৰথম কিন্তু গুৰুজনৰ আশীৰ্বাদ লাগিব, কাৰণ গুৰুজনৰ আদৰ্শ অবিহনে আমি অসমত অন্তত অসমীয়া আধ্যাত্মিক হৈ থাকিব নোৱাৰোঁ। গতিকে সেই বাটেৰে আপোনালোকে বাট বুলিছে, আপোনালোক সদায় কুশলে থাকক। আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিছোঁ।
পুষ্পা রে আলোর জন্য